নমস্কাৰ বন্ধুসকল, কি হ'ব আপোনালোকৰ সদায় আজি মৌচুমী আপোনালোকৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে দীপাৱলী, হেপী দীপাৱলী। আজি যিহেতু দেৱালী মোৰ তাৰপৰা সমষ্টি ৰাইজলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া গা চা ধুই পূৰা ৰেডি। এতিয়া কলপুলি পুতিবলৈ আছে, কলপুলি পুতা নাই আমাৰ। গা চা ধুই পূৰা ৰেডি। কাতি বিহুত আপোনালোকক মই ভিডিঅ' দিব নোৱাৰিলোঁ, যিহেতু মোৰ গাটো ইমান ভাল নাছিল। আজি সৰুকৈ অকণমান দেখাই যাম, আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এয়া আমাৰ সৰুৱে ধুনীয়াকৈ গাঁত খুন্দি আছে কলপুলি পুতিবলৈ। দেউতা আহি পোৱা নাই কাৰণে তাই তাড়াতাড়ি লগাইছে। আমাৰ গাঁৱৰ প্ৰথম কলপুলি পুতিছে, ৰাহুলতে তাড়াতাড়ি পুতি আছে। এয়া আমাৰো সম্পূৰ্ণ কলপুলি পুতা হৈ গ'ল। ইয়াতে অকণ বোকা দিছোঁ, তেতিয়া ছাতিবোৰ ধুনীয়াকৈ থাকি যাব আৰু মনটো ভাল নহয়। বৰষুণ দি আছে, বহুত বৰষুণ দি আছে অকণ তথাপিও পুতিব। ছাতি লগাবলৈ একদম বতৰটো কেম্বা কৰি আছে, তথাপিও 200 ছাতি লগাই লওঁ, নুমাই যাবও পাৰে নাই। এই কৃষ্ণ ভগৱান, বতৰটো কিয় এনেকুৱা কৰিলে? প্ৰথম 100 ছাতি লগাই দিলোঁ, মানুহবোৰে ছাতি লগা নাই। এই বতৰত বৰষুণ দি আছে। এতিয়া আমাৰ গাঁৱৰ ফালে 100 লগাই আছে, এই ৰাহুলতে 100 লগা নাই। বৰষুণ দি আছে, ইমান বৰষুণ। জীৱনত পোৱা নাই নেকি দেৱালী? বৰষুণ দি আছে তথাপিও এয়া ঘৰতে দেৱালী কৰিছোঁ, বৰষুণ দি আছে কাৰণে। মেৰা হো তো মেৰে বিনা। বৰষুণৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো বনাব নোৱাৰিলোঁ। প্ৰসাদ চসাদ খালে এইখিনিতে ভিডিঅ'টো সামৰি মাৰিছোঁ, বেয়া নাপাব।